কওক আমাৰ এই নতুন বজাৰৰ কাষৰ বাগানখনৰ পৰা কিয় ইমান গম পাইছ? ছাৰ কি হৈছে আমি ধৰিব পৰা নাই। সময়মতে মই দৰৱ পাতি যোগেই দি আছোঁ। মোৰ অনুভৱ গাত হয়তো চুৰ সোমাইছে। তুমি ঠিকেই কৈছা, এই কথা নোহোৱা নহয়। তুমি যিমান সোনকালে পাৰা নাইট চকীদাৰ ৰাখি দিয়া। হ'ব ছাৰ, ৰাখি দিম। চাপানী আনিলে মজা লাগিছে। ভোকে লাগিছে পাই, ভাত হ'ল না বাৰু? চাপানী ছোৱালী এইবিলাক অলপ কথা আছে, তহঁতে অলপ বাহিৰলৈ যাচোন, মোৰ অলপ ইয়াৰ লগত ডিছকাছ আছে। বাই বাই, ভয় নাখাবা দেই। এই ছোৱালী, তোৰ প্ৰতি এই মোৰ ভতুৱা ৰাম কুকুৰকেইটা মতলব অলপ বেয়া হৈছে। তই কালিৰ পৰা আহিব নালাগে। মই গুণ্ড হ'লেও নাৰীৰ প্ৰতি বেয়া ভাৱ আনিব নোৱাৰো। তোক এইটোৱে ক'লো আৰু। কিহৰ হিচাপ লাগে তোক? তোৰ মাৰে মোৰ যিমানবোৰ টকা দি থৈছো মই ঘূৰাই বিচাৰিছো, আৰু তোক হিচাপ লাগে মোৰ কথা ফিলাৰ। আৰু যাতে 1 মিনিট তোক এখন ঘৰত নেদেখো। আঁতৰি যা মোৰ চকুৰ আগৰ পৰা। এই পানী গুণ্ডা এইফালে কালি কেইটা পেকেট আহিলে? তই মোক হিচাপটো দিয়া নাই যে। দাদা, কালি 1 কেজিয়া পেকেট 5টা আহিল। তাৰে এটা পেকেট খুলি 1000 টকীয়াকৈ 80টা পেকেট বনালো। বছ ঠিকেই আছে, মালটো বিক্ৰী গধূলি মোক হিচাপটো দিবি। হ'ব দাদা। এতিয়া যা। ইমান আমন জীৱনকে বহি আছে, কামলৈ নগলা নেকি? এই নক'ব আৰু মালতী বাইদেউ, জীৱনৰ ৰং ৰহস্যবোৰ কেতিয়াবা এনেকুৱা আমনি কৰে, একদম কামকে ক্ষতি কৰাই দিয়ে। বুজিছোঁ বুজিছোঁ। সিংহ বুঢ়া হ'লে হৰিণাইও লাঠ মাৰি থৈ যায়। পিছে আপুনিনো কেনি যায়? কিমানো বহি থাকিম হয়, ঘৰত সোমাই সোমাই আমনি লাগিছে। এই ডাৱৰীয়া বতৰ বোলো এনেই বোলো ফুৰিবলৈ যাওঁচোন বোলো, সেইবোলে ওলাই আহিলোঁ নেফিলে অকণমান ফুৰি আহোঁগৈ দেই। তুমি বহা, মই খন্তেক সময় গৈ আহোঁগৈ। চকীদাৰ দাই, আপুনি খোজকাঢ়ি খোজকাঢ়ি কেনি যায়? এই ৰাজাৰ ঘৰৰ পৰা। ৰাজাৰ ঘৰত কি কামত যায়? এই মাক ঢুকুৱাৰ পৰাই মোৰ ছোৱালীজনী ৰজাৰ ঘৰত কামত পঠিয়াইছে। হঠাৎ কাম কৰিব নালাগে বুলি কৈ পইচা পাতি নিদিয়াকৈ ঘৰলৈ পঠিয়াই দিলে। ছোৱালীজনীয়ে পইচা কথা কওঁতে গালিহে পাৰিলে। হয় নেকি? তেনে উঠক, ময়ো যাওঁ ৰাজা ঘৰলৈ, কিনো কয়। উঠক। কি খবৰ পানীগুণ্ডা? অলপ ভয় ভয় হলি নে? যা ৰাজাক মাতিছে বুলি ক। হ'ব দাদা, ৰ'ব মাতি দিছোঁ গৈ। আহিলে আপোনালোক? ৰাজা, তই বোলে অসমীয়া গিৰিৰ কথা পাহৰি গৈছ, সেইবাবে আকৌ আহিব লগা হ'ল তোক পাত পঠাবলৈ। কচোন তোৰ কি প্ৰব্লেম হ'ল? প্ৰব্লেম মোৰ নহয়, এয়া আমাৰ চকীদাৰ দাই। দাদা, মোৰ বৰ টায়াৰকি মাৰি আছে, মই খোজ এটা মাৰি আহোঁ।
ৰাজা ছাৰ, মোৰ ছোৱালীজনীয়ে কাম কৰি পাবলৈ থকা পইচাকেইটা নিবলৈ আহিছে। ইমানেই কথা, কালি আহি পইচা লৈ যাম। ৰাজা তোৰ চালাকি কথা আৰু জানিবলৈ আৰু মোৰ বাকী নাই। মনত ৰাখিবি যাতে কালি আকৌ মই আহিব লগা নহয়। তেনেহ'লে আপুনি গৈ থাকক। মোবাইল দে, বসুমতাৰীলৈ ফোন লগাব লাগিব। হেল্ল' বসুমতাৰী, ক'ত আছ? তোক ফটো একপি দিছোঁ, চাচোন তই হোৱাটছআপত। মই কি কৰিব লাগে সেইটো ক, আৰু মোৰ লাভ কি হ'ব? প্ৰথমে তাক খালাচ কৰি ল, তাৰপিছত তোৰ লাভ লোকচানৰ কথা আহিব। তোৰ ৰাং কুকুৰকেইটা কি হ'ল? কাহিনী আৰম্ভণিতেই সিহঁতে ধুবি ধুলাই পালে, সেইটো কাৰণে তোক ফোন লগাব লগা। ছাৰ ৰাজা, তোৰ ওচৰত মোৰ আগৰ পেণ্ডিং হিচাপ আছে। এইবাৰ খেলি মেলি কৰিবি, মই কাল ৰূপ ল'ম। মই চাৰি পোৱালি হয়। তহঁতি কাৰ অপেক্ষাত ৰৈ আছ? তোৰ মৃত্যুৰ ঠিকা মোৰ হাতত পৰিছে। দেৰি নকৰিবি নে দেয়া? কেলা দাঁততে ভৰাই দিলে। কেলা তোক আজি মাৰি আহি পেলাম। অসমীয়া গীত তোৰ ইমানেই নেকি? উঠ কেলা উঠ, তোৰ তেজেৰে আই অসমীয়া বুকু লাল কৰি দিম। হেল্ল' ছাৰ, আপুনি ফেক্টৰীলৈ জল্দিকৈ আহকচোন। আমাৰ বাগানত পাত চোৰ কৰা চোৰ এজনক ধৰিলোঁ। হ'ব, মই গৈছোঁ। তুমি বান্ধি থৈ দিয়া, মই গৈ আছোঁ। আপুনি জল্দি আহক। আহক ছাৰ, চোৰজন সেইজন, লগত বহুত কেইজন আহিছিলে। আমাৰ চকীদাৰ অকল এজনকহে ধৰিব পাৰিলে। আহক ছাৰ। তোক ৰাজাক পঠিয়াইছিলে নে তই নিজে পাত চুৰ কৰিব গৈছিলি? নকওঁ না? দাদা মোক নামাৰিব, ৰাজাদাই কোৱা কাৰণেহে মই পাত ছিঙিবলৈ মানুহ লগাই দিছিলোঁ। তই ৰাজাৰ লগত মিলি আজিলৈকে যিমানবোৰ পাপ কাম কৰিলি তাৰ পৰা আজি হ'বলৈ মই তোক এবাৰ চান্স দিম।
মোৰ মা দেউতা থাকিও মা দেউতা মৰম নোপোৱা তই কেতিয়াবা অনুভৱ কৰিছ? মই কৰিছো। তথাপিতো তহঁতৰ দৰে গুণ্ডাগিৰি চুৰ ডকাইত মই কৰা নাই। তই জেললৈ যাবিনে মোৰ লগত ভাল মানুহ হবি? দাদা ময়ো আপোনাৰ হৈ কাম কৰিম। ময়ো মোৰ মা দেউতাক ভাল মানুহ হৈ দেখুৱাম। তেতিয়াহ'লে কচোন তই ৰজা কিমান আনইলিগেল কাম কৰে? দাদা সি ইমানেই অকলপতীয়া, বেজী আগত অহা মাটি অকণো এৰি নিদিয়ে। ৰজাই গোটেই এৰিয়া ল'ৰাবোৰক ড্ৰাগছৰ কবলত পেলাই তাৰ তলতীয়া কৰি থৈছে। সি প্ৰথমতে ভাইটি ভাইটি বুলি কৈ এনেই দিয়ে, যেতিয়া পইচা কথা আহে ঘৰৰ মাটি বাৰী গৰু ছাগলী গোটেই লুটি নিয়ে। এনেকৈ ময়ো ফচিলোঁ। প্ৰথমতে ময়ো ফ্ৰীতে পালোঁ। যেতিয়া মোৰ ড্ৰাগছৰ আজি বহিল তেতিয়া পইচা কথা আহিল আৰু মই পইচা দিব নোৱাৰাৰ বাবে তাৰ তলতীয়া গুণ্ডা হৈ থাকে। মই বাৰু তোৰ কথা বিশ্বাস কৰিম? বেলেগে জানো কৰিব আৰু পুলিচে জানো কৰিব? দাদা আপুনি মোক তেনেকৈ নাভাবিব, মোৰ ওচৰত প্ৰমাণ আছে। অ ল'ৰাটো অলপ আহাচোন এখন। অঁ বাবা গৈছোঁ। এইখনেই অসমীয়া গিৰি পবিত্ৰ মন মৰমী পূজা বৃদ্ধাশ্ৰম নেকি? হয় হয় দেউতা, আপুনি ঠিক জেগাতে আহিছে। মোক অলপ ঠাই দিব পাৰিবানে তোমালোকে? মই বৰ বিষহাৰা হৈ পৰিছোঁ। মই মোৰ ভুলৰ কাৰণে মোৰ সকলোবোৰ হেৰুৱালোঁ। দুখ নকৰিবচোন দেউতা, আমিবোৰনো কেলৈ আছোঁ? আজিৰ পৰা আপুনি এখন ঘৰৰে সদস্য। আহক। হেল্ল' হেল্ল'। অঁ দাদা, ভাল খবৰতে আছিলে। কি খবৰ? দাদা আমাৰ পৰিয়ালত নতুন এজন সদস্য আহিছে। অঁ ধুনীয়া, মই বহুত ভাল পাইছোঁ। তহঁতে আজি ভালদৰে শুশ্ৰূষা কৰ, মই কাইলৈ গৈ আছোঁ। হ'ব। এতিয়া কথা পতাজননো কোন বাবা? দেউতা সেইজন এজন মহান ব্যক্তি। সেইজনৰ বাবে মই আপোনাৰ দৰে গৃহহীন হৈ থকা বহুত মানুহক শুশ্ৰূষা কৰি ভাল মানুহৰ দৰে নিজকে চিনাকি দিব পাৰিছোঁ। এই সত্য চুদুৰ ভাইটোৰ কাৰণে আজি আমি জংঘলত থাকিব লগা হৈছে। দে জয়েন দে, তোৰ এটা জয়েন বনাবলৈ ইমান দেৰি লাগে? এইটো লগ বছ দে লে দে। কাইলৈ সত্য আহিব আশ্ৰমলৈ। আশ্ৰমতে তাৰ অসমীয়া গিৰি কাহিনী শেষ কৰি দিম। আৰু আপুনি কি কয় ভালদৰে ভাবক কথাটো। ঐ ঠিকেই কৈছ। বচমতা দিলে ফোন লগা নাই ৰঙমতি নাই কেলা যি হলেও হওক। কালি অহা আলহীজন ক'ত? অঁ আছিল ইয়াতে। মানুহজন দেখিছোঁ বৰ কৰ্মী, এনে বহিয়ে নাথাকে। যোৱা মাতি দিয়া, মই চিনাকি হৈ লওঁ। ঠিক আছে দেউতা, আমাৰ এই আশ্ৰমখন সৃষ্টিকৰ্তা মেইন ব্যক্তিজনৰ সৈতে আপোনাক চিনাকি কৰি দিম। আহক। তেওঁ আহিলে? অঁ আহিব। নমস্কাৰ নমস্কাৰ, আহক। ভালনে আপোনাৰ? ভাল ভাল। আমাৰ নতুন পৰিয়ালৰ সদস্য হৈ কেনে পায়? আপোনাৰ জীৱনৰ দুখবোৰ কম কৰি অলপ সুখী হ'ব পাৰিছেনে? পাৰিছোঁ। মই আৰু একো নিবিচৰাকৈ জীৱনৰ সকলো সুখ পাইছোঁ ইয়ালৈ। তুমি যে আমাৰ দৰে ঘৰ বাৰী নথকা মানুহক থাকিবলৈ এখন ঘৰ, শুবলৈ এখন বিচনা,
খাবলৈ দুবেলা দুসাঁজ দিছে। তোমাৰ কামবোৰ দেখি তোমাৰ মা দেউতাই বহুত গৌৰৱ কৰিলে। মা দেউতা আপোনালোকেই মোৰ সকলো। মা দেউতা, ককাই ভাই, বাইদেউ ভণ্টি, আপোনালোকেই মোৰ ফেমিলি। বেয়া নাপাবা যদি কিবা মোৰ ভুল হৈছে, মই তোমাৰ বিষয়ে সকলোবোৰ নাজানো যে। হ'ব দিয়ক, বেয়া নাই পোৱা। ইজনে সিজনৰ জীৱনৰ বিষয়ে জনাটো উচিত, কাৰণ আমি সকলোৱে একেটা ফেমিলিৰ মানুহ হ'লো যেতিয়া। মই মোৰ পৰিয়ালৰ পৰা আঁতৰি থকা প্ৰায় 25 বছৰ মানে পাৰ হ'ল, আৰু তাৰ কাৰণ এটাই, মোক মোৰ দেউতাই 8 বছৰ বয়সত 50,000। কি হ'ল? বসুমতাৰীৰ পাৰ্টিটো আহিছে। মেইন গেটখন বন্ধ কৰি দে আৰু তই পুলিচক খবৰ দে। দৰে গুজৰি চুক ভেকলিৰ দৰে ভিতৰত কি তুৰাই আছে? বাহিৰলৈ ওলাই আহ, আজি তোৰ অসমীয়া গিৰি অন্ত পৰিব। ঐ বাহিৰলৈ ওলাই আহ, আজি তোৰ অসমীয়া গিৰি অন্ত পৰিব। ৰাজমহল এৰি সেনাপতিৰ ভয়ত অৰণ্যত বাস কৰি আছ? লাজ নালাগে? মোক শুকান দাম দিবলৈ আহ। মোৰ ধৈৰ্য হেৰাই গৈছে। তহঁতি খাবলৈ জীয়াই আছ নে জীয়াই থাকিবলৈ খাই আছ? যদি জীয়াই থাকিবলৈ খাই আছ, যা তাক খতম কৰি আহ। আৰু মাৰ তাক চলা এচাত এচাত খাই পৰি থাকিবি নেকি? তেৰিটো উঠ মাৰো। Come on, তই মৰিয়েই গলি নেকি? ইমান সোনকালে তই মৰিব নোৱাৰ। তোৰ ককায়েক হিচাপে তই মৰাৰ সময়ত পানী এটোপা দিয়াটো মোৰ দায়িত্ব। তোক এটোপাল পানী নহয়, পানী এবালিং লৈ আন। ঐ তই ইমান সোনকালে মৰিব নোৱাৰ। মই জানো তই ইমান সোনকালে মৰিব নোৱাৰ। মৰাৰ আগত দুটামান কথা জানি ল। তই মোৰ ভাই হলেও তোক সৰুৰে পৰাই কিয় ইমান বেয়া পাওঁ তই জান। যিকোনো ক্ষেত্ৰত তই আগবাঢ়ি আছিলি মোৰ পৰা, আৰু সৰু হয় তই ডাঙৰৰ দৰে জ্ঞান দিবলৈ আহ মোক। একোচা দে তাক। আৰু তোক হোটেলত কাৰ কথা মতে সৰুতে বিকিছিলে দেউতাই তই গম পাৱ? হা, মোৰ কথা মতে ক্ষেত্ৰত আগবাঢ়ি থাকিলেও তোৰ এটাই কমজুৰি আছিলে, তই পঢ়ি ভাল পাওঁ
আৰু দেউতাই খেতি ভাল পায়। দে গুজা তাক দে আৰু দে। ঐ মোৰ ল'ৰা হয়তো যেন মই ইয়াক চিনি নাপালোঁ। উঠ উঠ, আজি মোৰ ভুলৰ বাবে তোৰ এই অৱস্থা। মই তোক চিনি নাপালোঁ সত্যজিৎ। উঠ, মোৰ ভুলৰ বাবে আজি তোৰ এই অৱস্থা। মই তোক চিনি নাপালোঁ সত্যজিৎ। উঠ, এলা কুকুৰ, তোক আৰু কি লাগে? সৰুতে তোৰ কথা মতেই মই সকলো ভুল কৰিছিলোঁ। সেই হোটেলখনত সত্যক বিকিছিলোঁ আৰু শেষত মোৰ সম্পত্তি কাঢ়ি মোক ঘৰৰ পৰাই তই উলিয়াইছিলি। এই বুঢ়া ভেন্দি, কি উল্টা পুল্টা বকি আছ? আঁতৰি যা ইয়াৰ পৰা, নহ'লে তোকো তোৰ সৰু পুতেৰৰ লগত কুৰুক্ষেত্ৰৰ ৰণত অসমীয়া গিৰি কাহিনী শেষ কৰি দিম। এই পৃথিৱী দেখিলি মোৰ পৰা, সম্পত্তি কাঢ়িলি মোৰ পৰা। এবাৰ গাত হাত তুলি দ্বিতীয়বাৰ কি বাচি যাম বুলি ভাবিছ? তোক ময়ে সৃষ্টি কৰিলো আৰু ময়ে ধ্বংস কৰিলো। এতিয়া মই সকলো শুনিলো, সকলো বুজিলো। আপোনাৰ লগত মই সদায় থাকিম। এইটো ফেমিলি মেটাৰ হয়। তই ইয়াক মাত নামাতিবি। ৰাজা, তোৰ মোৰ এগ্ৰিমেণ্ট খতম। মই আজিৰ পৰা আহিছোঁ। বাই বাই। মই কোনো মা দেউতা মনত দুখ দিব নোৱাৰো। মই কোনো মা দেউতা আৰু ভাই ককাই মনত দুখ দিব নোৱাৰো। মোৰ মনত যিয়ে দুখ দিয়ে মই তাক কেতিয়াও ঘূটাই নেৰো। আমাৰ ঘৰৰ অশান্তি সৃষ্টি কৰিলি তই। এই নৱ প্ৰজন্মক দাস খুৱাই জীৱন ধ্বংস কৰিছ তই। এইজনে ৰাজাৰ ৰাজকোঁৱৰ নেকি? ছাৰ ছাৰ, এইজনে মোৰ সম্পত্তি কাঢ়ি মোক ঘৰৰ পৰা উলিয়াই দিছিল। আৰু মোৰ ডাঙৰ ল'ৰা হ'লেও কি হ'ব? ছাৰ, ইয়াৰ কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক ছাৰ, কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। ছাৰ লৈ যাওক, এইজনে ৰাজা ৰাজকোঁৱৰ। তোৰ তামাচা বেছি হৈ গ'ল। লৈ যাওক ছাৰ। সুন্দৰ 10 বছৰতে পাহৰি গ'লি মোক। মই তোলে বাট চাই ইয়াত দিনৰ দিনটো বহি থাকোঁ আৰু তই এতিয়া মোক চিনি নাপাৱ। মোক কেনেকৈ চিনি পাৱ? লক্ষণ বৰ্ডাৰ, সত্যমেশ আৰু 10 লাখ টকাৰ বাগান আৰু শেষত পুলিচৰ হাতত এই চুম্পৰমেশ। তই হ'ব নকবি। সত্য 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 এই নামটোৱে মোৰ জীৱনত আৰু শান্তি নিদিলে। জুকিব নোৱাৰো আছিল ডাঙৰ হেৰি বিষয় কৰিলোঁ, তাতো আহিল সত্য। জংঘলত থকাৰ কাৰণ আছিল সত্য। জংঘলত থাকিব নোৱাৰি জেললৈ আহিলোঁ, তাতো সত্য সংকট। সত্যৰ পৰা শান্তি নাপালি কাৰণ তই অসত্য। আজি তোৰ অসমীয়া গিৰি কাহিনী মই শেষ কৰিম।